হেল্ল' বন্ধুসকল, সকলোকে পাৰ্থ ব্লগ নামৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি যাবলৈ আছোঁ আমি শান্তি আশ্ৰম। এয়া দেখিছে, আজি কোনো চাইকেল ৰাইড নহয়, আজি স্কুটি লৈ যাম। এয়া মোৰ লগত যাব ৰাহুল। তুমি চাই দিয়া ৰাহুল, কেনেকুৱা লাগিব গৈ? ভাল লাগিব নাই? অঁ, তো ব'লক গৈ থাকোঁ শান্তি আশ্ৰম ফালে। তো বন্ধুসকল, এয়া আমি উদয়কান্দ তিনিআলি গেটখনৰ ওচৰত আছোঁ। আপোনালোকে চিনি পাবই, আমি শদিয়ালৈ যাওঁতে যিখন গেটৰ ওচৰত আমি প্ৰথম ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ, সেইখন গেট দেখিছে এইখন। তো ব'লক। বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না। তো বন্ধুসকল, এয়া আমি কুলনি পথাৰৰ ওচৰত পাইছোঁহি। এয়া দেখিছে, এয়া ৰাহুলে তাত খেলি আছে। ই বৰ ফূৰ্তি পাইছে মানে, বহুত দিনৰ মূৰত আহিবলৈ পাইছে ল'ৰাই। ঐ এইপিনে ঐ, কেনেকুৱা লাগিছে? মজা, ভাল লাগিছে। অঁ, এয়া স্কুটি এখন, আমি স্কুটি লৈ আহিলোঁ আজি, যিহেতু চাইকেল নানিলোঁ আৰু যথেষ্ট গৰমো পৰিছে। এয়া দেখিছে ৰ'দেই, সেইবাবে চাইকেল নানিলোঁ। আজি বিজিত আহিব নোৱাৰিলে, বিজিত যিহেতু দোকানত লাগি আছে, সেইবাবে মই ইয়াকে লৈ আহিলোঁ ৰাহুলক। তো বন্ধুসকল, আমি এইটো ৰাস্তাই যাম। এইটো ৰাস্তাই গৈ অলপ দূৰ গৈয়ে শান্তি আশ্ৰম পামগৈ, আৰু বেছি দূৰ নাই আৰু। শান্তি আশ্ৰমনো কি, আপোনালোকক সকলোকে কিছুমান মই দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো চাব সকলোৱে। তোমারে না সিয়রে তোমার সমান হব তুমি জানো। বন্ধুসকল, সেয়া মাথাই ৰাস্তা বনাই আছে। ইয়াত গাড়ী মটৰ বহুত অহা যোৱা কৰি আছে, সেইবাবে যথেষ্টখিনি ধূলি। এয়া দেখিছে ধূলি, এয়া ডাম্পাৰে ট্ৰেক্টৰে মাটি পেলাই আছে। ৰাস্তা বনাব, যিহেতু এতিয়া বনোৱা নাই বৰ্তমান। এয়া দেখিছে, আমি এতিয়া বৰ্তমান দলঙৰ ওপৰত থিয় আছোঁ। ৰাহুল স্কুটিত বহি আছে। এয়া দেখিছে দলং, এখন বিল হয়। তো বন্ধুসকল, আমি এতিয়া এইটো ৰাস্তাই যাব লাগিব। দেখিছে ৰাস্তা বনাই আছে, সেইবাবে আমি এইটো ৰাস্তাই যাব লাগিব। বহুত বেয়া ৰাস্তাটো। ৰাহুল কেনেকুৱা? ভয় লাগিছে নি? নাই লগা? যাব পাৰিম নাই? পাৰিম হয় নাই? অঁ, একো নাই। তো বন্ধুসকল, ৰাহুলে ক'লে পাৰিম বুলি, তো ব'লক গৈ থাকোঁ। তো বন্ধুসকল, আমি এতিয়া মাথাউৰি ইয়াত উঠি আমি এইটো ৰাস্তাই যাব লাগিব। এইটো ৰাস্তাই গৈ অলপ দূৰ গৈ শান্তি আশ্ৰম পাম। যথেষ্টখিনি কষ্ট হ'ব, কাৰণ ৰাস্তাটো বনাই আছে বাবে বহুত বেয়া হৈ আছে ৰাস্তাটো। তেওঁলোকক শান্তি আশ্ৰম দেখাম বুলি ক'লোঁ যেতিয়া যাবই লাগিব। তো ব'লক গৈ থাকোঁ। ৰাস্তাটো বেয়া নহয় হ'ল, উপায় নাই আৰু, যাবতো লাগিবই। এখন টানি নিছে, উপায় নাই। Ini paling lagi siapa nih? Ini siapa? Aku kailangan paling siya.
বেয়া ৰাস্তাটো বেয়া ৰাস্তাটো এইটো আচ্ছা উপায় নাই দিবই লাগিব জোৰ লগাতকৈ হাইছা ভাল লাগিব গৈ শান্তি আশ্ৰম উপায় নাই এইটো ৰাস্তাই আহিবলগীয়া হ'ল গমেই এইটো ৰাস্তাই যাব পাৰিলোহেঁতেন খালি বহুত দূৰ নহয় এইটো ৰাস্তাই দূৰ একেটা কথা আৰু এইটো ৰাস্তা বনাই চাইছোঁ এতিয়া ভাল ৰাস্তা পালোঁ নহয় কয় নাই মোর হৃদয় রামধেনু হয়া খাতুরঙি রঙেরে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমিও শুনা না নীরবে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা চপাশে মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মৰম এইবোৰ পৰিৱেশ আৰু কেনেকুৱা লাগি পাৰিলে খালি যদি পাওঁ দিম দে মই তোমাৰ এক হৈ ৰম সদায় ৰাহুল আগতে আহিছে দে তুমি মোৰ মই বাই বাই এতিয়া দুবাৰ এক হৈ ৰম ধূলি গাইছে নাপালো একাজলি খুপুনে তোমার নাম সিয়রে তোমার সময় তো বন্ধুসকল অতবাৰে আপোনালোকক যিখন আশ্ৰমৰ কথা কৈ আছিলোঁ সেইখন আশ্ৰম বৰ্তমান পালোহি এয়া দেখিছে শান্তি আশ্ৰম এইটো ৰাহুল কেনেকুৱা লাগিছে মজা লাগিছেনে পূৰা মজা অঁ তো বন্ধুসকল আমি এতিয়া ভিতৰলৈ সোমাম আপোনালোকক ভিতৰৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক বন্ধুসকল আমি এইটো ৰাস্তাই সোমাই যাম শান্তি আশ্ৰমলৈ কি হ'ল হে তই ধৰিবই নালাগে চাওঁ নাম ষ্টেণ্ডে বন্ধুসকল আমি এতিয়া সোমাই গৈছোঁ শান্তি আশ্ৰমৰ ভিতৰলৈ ইয়াত দেখিছে পৰিৱেশটো আমাৰ ৰাহুল পৰিৱেশটো দেখাই দে একো নহয় দিব আমি গাড়ীখন থৈ যাম সোমাই দিলেও কোনো গাড়ীখন বাৰু বলেছে
বস্তুখন চাহ অকণ বিচাৰিব লাগিব এনেকুৱাতে থৈ যাওঁ নেকি থৈ যাওঁ মানে খালি হেণ্ডেল কৰিব লাগিব তো বন্ধুসকল এয়া আমি শান্তি আশ্ৰমৰ ভিতৰত আছোঁ এয়া দেখিছে এই গৰু চৰি আছে এয়া শান্তি আশ্ৰম ইখন আপোনালোকক দেখাম বুলি মই কৈছিলোঁ এইটো ৰাহুল আহি আছে আগতে আহিছ নাই শান্তি আশ্ৰমলৈ এবাৰ আহিছ আকৌ এতিয়া নতুন কৰিলে যিহেতু বহুত নতুন কৰিলে মানে বস্তুটো অকণমান সলনি কৰিলে বনাই মেলি অকণমান ধুনীয়া কৰিলে মানে আগতকৈ বহুত ধুনীয়া কৰিলে আগতকৈ কিবা নতুন লাগিছে নাই লাগিছে হয়নে আগতে বাটটো ইপিনে আছিলে এতিয়া বাটটো ইপিনে উলিয়াই দিলে ইপিনে উলিয়াই মাটি ষ্টি পেলাই ৰাস্তা বনাই ধুনীয়াকৈ ইপিনে উলিয়াই দিলে মানে মাথা ইপিনে উলিয়াই দিলে আগতে ইটো চাইডে আছিলে আগতে এনেকৈ ঘূৰি আহিবগৈ লাগে অঁ আগতে ঘূৰি আহিবগৈ লাগে এতিয়া নালাগে আপোনালোক দেখাম আগতে আমি কিনি আহোঁ আগতে অহা ৰাস্তা বেলেগ আছিলে এতিয়া ইপিনে দিলে ৰাস্তাটো এতিয়া দেখিছে আমি ইপিনে আহিছোঁ এতিয়া বন্ধুসকল ইয়াত দেখিছে শান্তি আশ্ৰম আমি ভিতৰলৈ সোমাই আহিলোঁ এইটো এয়া ফুলনি বাগিচা বলক চাওঁ ইয়াত দেখিছে ফুলনি বাগিচা কি ধুনীয়াকৈ কৰি থৈছে ফুল ভাল লাগিছে এয়া শান্তি আশ্ৰম আমি ভিতৰলৈ সোমাম অলপ আগৰ পৰা আহোঁগৈ আৰু হ'লা অলপ পিছাৰে পৰা আগৰ ৰাস্তাটো চাই আহোঁগৈ আগতে আমি যিনি সোমাওঁ সেইটো ৰাস্তা দেখাই আনোগৈ এয়া শান্তি আশ্ৰম ধুনীয়া লাগিছে আগতকৈ বহুত হেৰি কৰিলে মানে ভাল কৰিলে বহুত ভাল কৰিলে আগতে ইমান হেৰি নাছিলে মোবাইল চুইচ বন্ধ কৰি ৰাখিব মন্দিৰৰ ভিতৰত মোবাইলৰ চুইচ বন্ধ কৰি ৰাখিবলৈ গৈছে কি হৈছে এইপিনে আছিলে ৰাস্তাটো এই গছজোপা চাইডে আমি সোমাওঁ আগতে এই বন্ধুসকল দেখিছে আগতে এই গছজোপা দেখিছে যে এই গছজোপা চাইডে আমি এইপিনে সোমাওঁ এতিয়া ইয়াত ৱাল দি দিলে এতিয়া যিহেতু ৰাস্তাটো এইপিনে উলিয়ালে আমি এইপিনে আহিছোঁ এতিয়া সেইবাবে ইয়াত ৱাল দি দিয়া হ'ল এতিয়া গেটখন এইখন কৰিলে এইপিনে গৈ মানে ব্ৰহ্মপুত্ৰ চাবগৈ পাৰি এয়া ব্ৰহ্মপুত্ৰ এইপিনে তলা মাৰি থোৱা আছে নেকি ব্ৰহ্মপুত্ৰখন এবাৰ চাই যাওঁ আমিও চাই যাওঁ তো আপোনালোককো দেখাব চেষ্টা কৰিম কিছুমান দৃশ্য ইয়াত দেখিছে আমি আগতে এইফালে আহোঁ এইপিনে আহি এইপিনে সোমাওঁ এই গেটখন যে দেখিছে এতিয়া আমি এইপিনে সোমাওঁ গছজোপা চাইডে এই বেলজোপা দেখিছে তো এইখন ব্ৰহ্মপুত্ৰ নদী এইখন দেখিছে পানী শুকালে এইপিনে যা বৈ একো নহয় বৈ লাহে লাহে দেই একো নহয় ভয় নকৰিবি লাহেকৈ নুচুচাবি লাহে লাহে ভয় লাগিছিল নি ভয় লাগে নি অঁ তাৰ বেছি আগলৈ নাযাবি দেই পলস আছে এয়া জেচিবি সেইখিনি আছে মাটি তাৰপৰা নি আছে বালি মাটি তাৰপৰা নি মানে ৰাস্তা নি আছে তাৰপৰা নি আছে আমি এবাৰ এইকাৰণে সাঁতুৰিছিলোঁ ইয়াত ধুনীয়া লাগিছে নে এয়া ব্ৰহ্মপুত্ৰ নদী আমি তলত আছোঁ আমি নদীতে আছোঁ বৰ্তমান ইয়াত দেখিছে এয়া বালি এয়া পানী ইয়াতো ৰাহুল এয়া এই শান্তি আশ্ৰম এয়া আমি নদী তলৰ পৰা দেখাই আছোঁ এয়া ৰাহুল উঠিছে কেনেকুৱা লাগিছে উঠি অলপ কষ্ট হয়নে হ'ল তো বন্ধুসকল এতিয়া মই উঠিম ওপৰলৈ ইমানো কষ্ট নহয় তেওঁ বুলি অলপমান দিগদাৰ হয় আৰু এতিয়া আমি আকৌ শান্তি আশ্ৰমৰ ফালে যাম এয়া শান্তি আশ্ৰম ধৰিয়ে যাব নহয় বালি গোটেই এইখন গেটখন মাৰি থৈ যাবি দে গৰু মাৰি বেয়া হ'ব বেলগছ আগতে মণিভাগ নাছিলে
এতিয়া মণিভা কি কৰিলে বেলেগ জোপা তলত ভালেই কৰিলে ভাল লাগিছে আগতকৈ বহুত বেলেগ কৰিলে দেখিছে মণিভা কি ধুনীয়া লাগিছে তো এইভাগে শান্তি আশ্ৰম মন্দিৰ যিহেতু ভিতৰলৈ কেমেৰা সোমাব নিদিয়ে মোবাইল সেইবাবে ভিতৰতে আপোনালোকক দেখাব নোৱাৰিম মোবাইল চোবাইল সোমাব নিদিয়ে ভিডিঅ' চিডিঅ' কৰা লিখি আছে ইয়াত লিখা আছে চাইনবৰ্ড ইয়াত দেখিছে মন্দিৰৰ ভিতৰত মোবাইল ছুইচ বন্ধ কৰি ৰাখিব ইয়াত লিখা আছে সেইবাবে বাহিৰৰ দৃশ্য কিছুমানে দেখাইছোঁ আপোনালোকক আগপিনে চাইনবৰ্ড মৰা আছে মোবাইল ভিডিঅ' কৰা নিষেধ বুলি সেইবাবে ভিতৰলৈ সোমাই মোবাইলৰ ভিডিঅ' নকৰোঁ যিহেতু তাত লিখা আছে বেয়া হ'ব কথাটো অলপমান আছে উঠিলে আৰু অকণ জোৰতে এই অফ কৰিলে আকৌ উঠি যাব আৰু এক্সট্ৰা দি দিয়ক তিলে অকণমান আছে আৰু তুলালে চাইলে তাত খাব গৈছে ঘেমকৈ ইদি পিনে লুটি মজা হৈছে তো বন্ধুসকল আমি এতিয়া ঘৰলৈ উভতিব লাগিব যিহেতু আমাৰ অহা সময় হ'ল সেইবাবে আমি এতিয়া উভতিছোঁ ঘৰলৈ তো বন্ধুসকল আমি এতিয়া মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ আমাৰ গাড়ী যিহেতু এই ঘণ্টা ৰখাই দিছিলোঁ স্কুটি এইটো ৰাহুল গৈ আছে কেনেকুৱা লাগে ৰাহুল ভাল লাগিলে তো বন্ধুসকল এয়া আমি তেতেলী খাব লৈছোঁ দেখিছে এই ৰাহুলে ফমুঠি পিছত ব্যস্ত হৈ আছে পাইছে নে ফমুঠি আমি শান্তি শৰ্মা আহিলোঁ উলটি এতিয়া আমি ঘৰ গৈ আছোঁ যিহেতু ই তেতেলী খাম বুলি ক'লে বোলো তেতেলী দুটামান খাওঁ পাৰিলে ঘৰলৈ দুটামান লৈ যাওঁ তেতেলী তো ভিডিঅ'টো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ